নমস্কাৰ মই সুস্মিতাই মোৰ ইউটিউব চেনেল সুস্মিতা বৰ্মন ৰয়লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। আপোনালোকৰ ঘৰতো সবে ভালে আছে, ময়ো ভালে আছোঁ। আমাৰ ঘৰতো সবে ভালে কুশলে আছে আৰু মোৰ ফালৰ পৰা সকলোকে মৰমৰ এটা গুড মৰ্নিং। আৰু আপোনালোকৰ আজিৰ দিনটো ভালে ভালে পাৰ হওক, লগতে মোৰো আজিৰ দিনটো ভালে ভালে পাৰ হওক। সেয়াই আৰু থাম্বনেইল চাইতো আপোনালোকে গমেই পাইছে আজি আমাৰ ঘৰত কীৰ্তন আছে। আৰু আজি আমাৰ ঘৰত কীৰ্তন হঠাৎ কিয় দিবলগীয়া হ'ল সেইখিনি বিষয়েও মই আপোনালোকক কৈ যাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব, চালে জানিব পাৰিব সকলো কথাখিনি। আৰু ভিডিঅ'ত থকা কণমানিজনীতো চাইছে, আৰু এই কণমানিজনী মোৰ কোন হয় সেইখিনিও বাৰু আপোনালোকক জনাম। তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে এটা লাইক কৰি দিব, কমেণ্ট কৰি জনাব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে সোনকালে পাই যায়। আৰু কীৰ্তন থাকিলেতো বা কীৰ্তনেই হওক বা যিকোনো প্ৰগ্ৰামেই ঘৰত থাকিলে ঘৰৰ কামৰ লিষ্টখন অলপ দীঘল হৈ যায়। আমিতো দৈনন্দিন জীৱনত কাম কৰোঁৱে, কামটো চবেই কৰে, চবৰে ঘৰত কাম থাকে। দৈনন্দিন যিখিনি কাম কৰিবলগীয়া সেইখিনি চবেই কৰে, কিন্তু ঘৰত যদি কিবা এটা প্ৰগ্ৰাম থাকে সেইদিনা আৰু কামৰ লিষ্টখন অলপ দীঘল হয়, কাম অলপ বাঢ়ি যায়। সেইদিনা নকৰা কামটোও কৰিব লাগে, সেইখিনি আৰু মোৰ ৰাতিপুৱাৰ পৰা কাম কৰি আছোঁ, প্ৰায় হ'লেই আৰু আধা আধি কাম। এতিয়া মই গা পা ধুই ল'লোঁ, এতিয়া পূজা কৰিবলৈ বাকী আছে, পূজা কৰিম, তাৰপিছত ভাত খাম, তাৰপিছত আৰু ভাত চাত বনাব লাগিব। আৰু আবেলি সময়তো কিছুমান কাম আছে, সেইখিনিও মই লাহে লাহে কৰি যাম, আপোনালোকে ভিডিঅ'টো চাই যাব। আৰু এতিয়া মই গা পা ধুলোঁ, এতিয়া মই মন্দিৰত যাম, পূজা পানী কৰিম। এইখিনি বৰ্তমানৰ মোৰ কাম, যিখিনি কৰিম আৰু সেইখিনি। আৰু ভিডিঅ'টো চাই যাব। আমাৰ ঘৰত হঠাৎ কীৰ্তন কিয় দিব লগা হ'ল সেইখিনিও জনাম, কণমানিজনী কি হয় সেইখিনিও জনাই যাম। আপোনালোকে কিন্তু মোৰ ভিডিঅ'টো শেষলৈকে চাই যাব, সেইটোৱে আৰু অনুৰোধ থাকিলে। গ'ল, মই ৰাতিপুৱাৰ ভাত চাত খাই দিলোঁ, আৰু এতিয়া দুপৰীয়াৰ কাৰণে ভাত বনাম। ভাত বনোৱাৰ আগতে ভাবিলোঁ আপোনালোকক এটা বস্তু দেখাই দিওঁ, আপোনালোকে চাওক। এয়া চাওক, ইফালে আমাৰ মায়ে কি ধুনীয়াকৈ চোতালখনি মচিছে। এয়া চাওক, এইখন আমাৰ মন্দিৰৰ আগফালৰ চোতাল, এইখন আগ চোতাল, আৰু এইখন মায়ে কি ধুনীয়াকৈ মচিছে। আৰু এইবাৰ মায়ে পিছফালৰ চোতালখন মচি আছে, লাহে লাহে কামবোৰ আগবাঢ়ি গৈ আছে, আৰু হ'ব আছে গোটেই দিনটো। আৰু এইফালে চাওক, আমাৰ দাদাই বজাৰ কৰি লৈ আহিছে, ঢেৰ আঞ্জা লৈ আহিছে। এইফালে আছে বেঙেনা, তাৰপিছত ধনিয়া পাত, ফুলকবি, আৰু আছে কিবা কিবি ভিতৰত, সেইখিনি আৰু নাচাওঁ। এয়া এইখিনি ঠিক আছে বাৰু, আপোনালোকে ভিডিঅ'টো চাওক। মই এতিয়া ভাত চাত বনাওঁ, তাৰপিছত একেবাৰে আবেলিৰ সময়ত আপোনালোকক মই লগ পাই আছোঁ। আপোনালোকক যে কৈছিলোঁ কণমানিখিনিৰ লগত চিনাকি কৰাই দিম, এইখিনি হৈছে আমাৰ কণমানি, এইখিনি আমাৰ মৰমৰ মাইনা, আমাৰ ধুনু, এইখিনি মোৰ ছোৱালী, তাইৰ নাম মুনমুনা ৰয়, আৰু তাইৰ বয়স হৈছে 1 বছৰ 8 মাহ। এয়া তাই মাত্ৰ টোপনিৰ পৰা উঠিলে, আৰু সেইকাৰণে ভাবিলোঁ মই ভিডিঅ'টো বনাই দিওঁ। আৰু এয়া চাওক, টোপনিৰ পৰা উঠিয়ে ষ্টাৰ্ট হৈ গ'ল দুষ্টামি, আৰু অনবৰতে দুষ্টামি কৰি থাকে। অলপ সময়ৰ কাৰণেও মানে চুপচাপ নাথাকে, তাই খেলি ভাল পায়, মানে বহুত দুষ্টামি। তাইৰ কাৰণে এটা বস্তু চিজিল কৰি ৰাখিব নোৱাৰি। এইফালে ঠিক ঠাক কৰি থৈ দিওঁ,
আনফালে তাই মানে গোটেই চব খেলি মেলি কৰি দিয়ে আৰু এয়া অ' মা এটা হাই কৈ দিয়া মা এটা হাই কৈ দিয়া হাই কৈ দিয়া মা এয়া চাক তাই কি হামি আহিছে এইমাত্ৰ মানে টোপনিৰ পৰা উঠিল না সেইকাৰণে এয়া চাওক খুলি দিলে তাইৰ হেয়াৰ বেণ্ডটো এইফালে কীৰ্তন আৰম্ভ হৈছে আপোনালোকক দেখাই দিছোঁ এবাৰ মই এয়া কীৰ্তন চলি আছে আৰু এই যে টিকলিজনী কিমান ফূৰ্তি পাইছে তাই একদম ধুনীয়াকৈ খেলি আছে আপোনালোকক যে কৈছিলোঁ আজি আমাৰ ঘৰত হঠাৎ কীৰ্তন কিয় দিব লগা হ'ল কীৰ্তন দিয়াৰ কাৰণটো হ'ল এইটোৱে যে যোৱাটো মাহৰ শেষৰ ফালে আমাৰ ঘৰত চবৰে বেমাৰ হৈছিলে মোৰো হৈছিলে তাৰপিছত ছোৱালীজনীৰ তাৰপিছত মাৰ মানে চবৰে বেমাৰ হৈছিলে ঘৰত তেতিয়া মানে কৈছিল যে কীৰ্তন এটা দিম ভাল হ'লে সেইকাৰণে আৰু আজি কীৰ্তনটো দিয়া হ'ল ভগৱানে যাতে আমাৰ ঘৰখনক সকলোকে কুশলে মংগলে ৰাখে সেই উদ্দেশ্যে আজি কীৰ্তনটো দিয়া হৈছে এইটোৱে আৰু কীৰ্তন দিয়াৰ কাৰণ আজি কীৰ্তনটো দিছে কীৰ্তনত ভাগৱত পাঠ কৰিব কীৰ্তন চলি থাকিব আৰু এইফালে কীৰ্তনৰ মানুহখিনিৰ কাৰণে খিচিৰি এইবোৰ যা যোগাৰ চলি আছে এই উদ্দেশ্যতে আজি আমাৰ ঘৰত কীৰ্তনটো দিয়া হ'ল